Hello students, তোমালোকৰ বহুতে মোক কমেন্ট কৰি আছিলা যে তোমালোকক ডিগ্ৰীৰ BA সেকেন্ড সেমিষ্টাৰৰ নিউ এডুকেশন পলিচিৰ অন্তৰ্গত এডুকেশন মেজৰ এণ্ড মাইনৰ সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে গতিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে ডিগ্ৰীৰ BA সেকেন্ড সেমিষ্টাৰৰ নিউ এডুকেশন পলিচিৰ অন্তৰ্গত এডুকেশন মেজৰ এণ্ড মাইনৰ সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আহিছো গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা এতিয়া মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম তাৰ আগতে মই তোমালোকক সিলেবাসখন দেখুৱাই দিছো আৰু এইখন হৈছে তোমালোকৰ কিতাপ শিক্ষা মনোবিজ্ঞান এইখন তোমালোকৰ কিতাপ শিক্ষা মনোবিজ্ঞান এতিয়া মই তোমালোকক সিলেবাসখন দেখুৱাই দি আছো এইখন হৈছে তোমালোকৰ সিলেবাস আৰু আজি আমি ইয়াৰে তৃতীয় অধ্যায় স্মৃতি মনোযোগ আৰু আগ্ৰহ এই তৃতীয়টি অধ্যায়ৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আজি আমি আলোচনা কৰিম আৰু তোমালোকৰ কমেন্ট অনুসৰি মই ইতিমধ্যে এডুকেশন মেজৰ এণ্ড মাইনৰ সাবজেক্টৰ ওপৰত এটা ভিডিও বনাইছো যত মই এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰাই দিছো তোমালোকৰ যিসকলে সেই ভিডিওটো চোৱা নাই চিন্তা কৰিবলগীয়া অলপো বিষয় নাই আজি মই এইটো ভিডিওৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপচনত গৈ প্ৰথম ভিডিওৰ গোটেই প্ৰশ্ন উত্তৰ চাই লিখি ল'ব পাৰিবা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ মই আলোচনা কৰাই দিছো গতিকে আজি আমি ইয়াৰে তৃতীয় অধ্যায় স্মৃতি মনোযোগ আৰু আগ্ৰহ এই তৃতীয়টি অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আজি আমি আলোচনা কৰিম গতিকে এতিয়া আমি প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰিম তোমালোকে সকলোৱে এখন বহি উলিয়াই দিয়া গোটেই প্ৰশ্ন উত্তৰ তোমালোকে লিখি ল'ব পাৰিবা মই পৰীক্ষাত আহিবলগীয়া শৰ্ট কোৱেশ্চন আনসাৰ লং কোৱেশ্চন আনসাৰ গোটেইখিনি আলোচনা কৰাই দিম গতিকে এতিয়া আমি প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰিম আজি আমাৰ প্ৰথম প্ৰশ্ন স্মৃতিৰ পৰিসৰ কি আমাৰ প্ৰথম প্ৰশ্ন আজি স্মৃতিৰ পৰিসৰ কি উত্তৰ ব্যক্তিয়ে একে সময়তে প্ৰদান কৰা স্মৰণীয় উপাদানসমূহৰ ভিতৰত কিমান সংখ্যক বস্তু মনত ৰাখিব পাৰে এই সম্বন্ধে মনোবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰে ইয়াৰ পৰা প্ৰমাণিত হয় যে মানুহে এবাৰকৈ দেখা বা শুনা বস্তু মনত ৰখাৰ এক নিৰ্দিষ্ট সীমা আছে ব্যক্তি বিশেষে থকা স্মৃতিৰ এনে সীমাবদ্ধ ক্ষমতাকেই স্মৃতিৰ পৰিসৰ বোলে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে স্মৃতিৰ দুটা বৈশিষ্ট্য লিখা এই প্ৰশ্নটো পুৰণি কোৱেশ্চন পেপাৰ 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিও গৈছে সো স্মৃতিৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ ক আৰু খ পইণ্টত লিখিবা ইন্দ্ৰিয় গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন আৰু পুনৰাবৃত্তিৰ প্ৰয়োজন তাৰ পিছত স্মৃতি লাভৰ বাবে ইন্দ্ৰিয়ৰ প্ৰয়োগেৰে শিক্ষণ অথবা অভিজ্ঞতা আয়ত্তকৰণ অতিশয় প্ৰয়োজনীয় যিকোনো শিক্ষণ বা অভিজ্ঞতা সংৰক্ষণৰ বাবে পুনৰাবৃত্তি নিতান্তই প্ৰয়োজনীয় পৰৱৰ্তী প্ৰশ্ন উত্তম বা ভাল স্মৃতি দুটা লক্ষণ উল্লেখ কৰা উত্তৰ ক দীৰ্ঘ সংৰক্ষণ ক্ষমতা খ দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি পৰৱৰ্তী প্ৰশ্ন হৈছে বিস্মৃতি দুটা বৈশিষ্ট্য লিখা বিস্মৃতি দুটা বৈশিষ্ট্য ক উত্তৰ ক বিস্মৃতি অনাৱশ্যকীয় নহয় খ বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া পৰৱৰ্তী প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ 10 মাৰ্কছৰ লং কোৱেশ্চন হিচাপে পুৰণি কোৱেশ্চন পেপাৰ আহি গৈছে আৰু তোমালোকৰ স্মৃতি কি আৰু স্মৃতিৰ উপাদানৰ ওপৰত তোমালোকে প্ৰতি বছৰে প্ৰশ্ন পাবাই গতিকে কমন প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন ইম্পৰ্টেন্ট প্ৰশ্ন চোৱা স্মৃতি কি আৰু স্মৃতিৰ উপাদানসমূহ চমুকৈ আলোচনা কৰা উত্তৰ স্মৃতি হল মগজুৰ এক জটিল প্ৰক্ৰিয়া ই এনে এটা প্ৰক্ৰিয়া যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা বিভিন্ন তথ্য পাতি সংগ্ৰহ তাক প্ৰতিৰূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰুদ্ধাৰ কৰণত সহায় কৰে শিক্ষাৰ সাৰ্থকতা নিৰ্ভৰ কৰে নিকা কৰি মনত সংৰক্ষিত কৰি তাক প্ৰয়োজন মতে পুনৰুদ্ধাৰ কৰাৰ ওপৰত স্মৃতিৰ উপাদান কেইটা হ'ল তোমালোকে পইণ্টত লিখিবা ক যে অভিজ্ঞতা বা শিক্ষণ ক অভিজ্ঞতা বা শিক্ষণ খ সংৰক্ষণ তোমালোকে পইণ্টত লিখিবা ক খ গ ঘ এইদৰে পইণ্টত লিখিবা স্মৃতিৰ উপাদান কেইটা হ'ল ক যে অভিজ্ঞতা বা শিক্ষণ তাৰপিছত খ সংৰক্ষণ তোমালোকে পইণ্টত লিখিবা ক অভিজ্ঞতা বা শিক্ষণ খ সংৰক্ষণ তাৰপিছত গ লিখিবা পুনৰ স্মৰণ ঘ লিখিবা প্ৰত্যাভিজ্ঞা তাৰপিছত তোমালোকে যেহেতু লং কোৱেশ্চন হয় তোমালোকৰ 10 মাৰ্কছৰ গতিকে তোমালোকে আলোচনা কৰিব লাগিব চোৱা যে স্মৃতি লাভৰ ক্ষেত্ৰত শিক্ষণ বা
অভিজ্ঞতা আহৰণ সবাতোকৈ প্ৰয়োজনীয় আৰু প্ৰথম পৰ্যায় এই প্ৰাথমিক স্তৰত ব্যক্তিয়ে পঞ্চ ইন্দ্ৰিয়ৰ সহায়েৰে এটা টাইপিং মিষ্টেক আছে পঞ্চ ইন্দ্ৰিয় হ'ব সহায়েৰে পৰিৱেশ বা চাৰিওফালৰ পঞ্চ ইন্দ্ৰিয়ৰ সহায়েৰে পৰিৱেশ বা চাৰিওফালৰ পৰিস্থিতিৰ পৰা বিভিন্ন জ্ঞান অভিজ্ঞতা আহৰণ কৰে স্মৃতি প্ৰক্ৰিয়াত অন্তৰ্নিহিত দ্বিতীয় প্ৰয়োজনীয় পৰ্যায়টো হৈছে লাভ কৰা শিক্ষণ আৰু অভিজ্ঞতাৰে প্ৰতিৰূপসমূহ মনত সঞ্চয় কৰি ৰখা যিকোনো বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয় তেনেহ'লে সি সহজে পাহৰণিৰ গৰ্ভত লীন যাব স্মৃতি প্ৰক্ৰিয়াৰ তৃতীয় পৰ্যায়টো হ'ল পুনৰস্মৰণ বা মনত পেলোৱা এইটো পৰ্যায়ত মনত সংৰক্ষিত অতীত অভিজ্ঞতাৰ পৰিৱৰ্তন নকৰাকৈ অৰ্থাৎ হুবহু পুনৰস্মৰণ কৰিবলৈ মনে যত্ন কৰে স্মৃতি লাভৰ চতুৰ্থ পৰ্যায় হ'ল প্ৰত্যভিজ্ঞা যি বস্তুৰ স্মৃতি পাবলৈ বিচৰা হয় সি ব্যক্তিৰ ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে কেৱল পূৰ্বৰ অভিজ্ঞতাক বৰ্তমানৰ লগত ৰিজাই স্মৃতি চিনাক্ত কৰাৰ প্ৰয়োজন এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন এইটো তোমালোকৰ চমুটোকা হিচাপে আহি গৈছিলে যে স্মৃতিৰ বিকাশ সাধন কিদৰে কৰিব পাৰি আলোচনা কৰা গতিকে তোমালোকে প্ৰশ্নটো দুই ধৰণে পাবা যে স্মৃতিৰ কিদৰে উন্নতি সাধন কৰিব পাৰি আলোচনা কৰা নাইবা স্মৃতিৰ কিদৰে বিকাশ সাধন কৰিব পাৰি আলোচনা কৰা তোমালোকৰ উত্তৰ একে হ'ব চোৱা যে স্মৃতি শক্তিৰ উপযুক্ত ব্যৱহাৰৰ ওপৰত শিক্ষাৰ সাৰ্থকতা নিৰ্ভৰ কৰে সাৰ্থক স্মৃতিৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা বিভিন্ন বিষয়সমূহৰ ভিতৰত তলত উল্লেখ কৰা বিষয়সমূহ বিশেষ উল্লেখযোগ্য পইণ্টত লিখিবা তোমালোকে ক আগ্ৰহ তাৰপিছত খ লিখিবা অভিপ্ৰায় তাৰপিছত গ সক্ৰিয় প্ৰচেষ্টা তাৰপিছত ঘ প্ৰতিৰূপৰ ব্যৱহাৰ ঙ ছন্দৰ প্ৰয়োগ প্ৰথম ছ পুনৰাবৃত্তি আৰু অনুশীলন এতিয়া তোমালোকে আলোচনা কৰিব লাগিব যে কোনো বিষয়ৰ স্মৃতি সংৰক্ষণৰ বাবে সকলোতকৈও মানে প্ৰয়োজনীয় মানসিক অৱস্থা হৈছে আগ্ৰহ কোনো বিষয়ৰ স্মৃতি সংৰক্ষণৰ বাবে সকলোতকৈ প্ৰয়োজনীয় মানসিক অৱস্থা হৈছে আগ্ৰহে শিক্ষণ স্মৃতি সজীৱ আৰু সক্ৰিয় কৰি ৰাখে ইয়াৰ অভাৱ হ'লে স্মৃতি দুৰ্বল হয় ব্যক্তিৰ মনত শিক্ষা বিষয়ৰ প্ৰতি অভিপ্ৰায় আৰু অভিলাষ আদি থাকিলে সেই বিষয়ৰ স্মৃতি ৰক্ষাত সহজ হয় কোনো লক্ষ্য উদ্দেশ্য বা অভিলাষ নোহোৱাকৈ শিকা কথাই মনত আৱশ্যকীয় প্ৰতিক্ৰিয়া নজগায় আৰু স্মৃতিও খন্তেকীয়া হয় স্মৃতিৰ সজীৱতাৰ বাবে সক্ৰিয় শিক্ষাৰ প্ৰয়োজন দৈনন্দিন ক্ৰিয়াইহে শিক্ষণত সক্ৰিয় অংশগ্ৰহণৰ সুবিধা আৰু আগ্ৰহৰ ভাৱ জগাই তুলিব পাৰে দৈনন্দিন ক্ৰিয়াইহে শিক্ষণত সক্ৰিয় অংশগ্ৰহণৰ সুবিধা আৰু আগ্ৰহৰ ভাৱ জগাই তুলিব পাৰে সক্ৰিয় শিক্ষা ব্যৱস্থাই দেহ মনৰ অলসতা দূৰ কৰি স্মৃতিৰ উপযুক্ত প্ৰতিক্ৰিয়া জগাব পাৰে শিক্ষণ অভিজ্ঞতাক প্ৰতিৰূপৰ যোগেদিহে মনত সংৰক্ষণ আৰু পুনৰুদ্দীপন কৰিব পাৰি সেইবাবে কোনো কথাৰ স্মৃতি ৰক্ষা কৰিবলৈ শিক্ষণৰ ফলত প্ৰতিৰূপৰ সৎ ব্যৱহাৰ কৰিব লাগে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে বিস্মৃতি কি বিস্মৃতিৰ চাৰিটা গুৰুত্বপূৰ্ণ কাৰণ আলোচনা কৰা এই প্ৰশ্নটো তোমালোকৰ 5 মাৰ্কছৰ হিচাপে আহি গৈছিলে পুৰণি কুৱেশ্যন পেপাৰত গতিকে তোমালোকৰ এইবাৰো আহিবলগীয়া কমন প্ৰশ্ন আৰু বিস্মৃতিৰ ওপৰত স্মৃতি আৰু বিস্মৃতিৰ ওপৰত তোমালোকৰ পৰীক্ষাত প্ৰশ্ন প্ৰতি বছৰে থাকে চোৱা মই আলোচনা কৰাই দিছোঁ উত্তৰ বিস্মৃতি কি বিস্মৃতিৰ চাৰিটা গুৰুত্বপূৰ্ণ কাৰণ আলোচনা কৰা উত্তৰ যে স্মৃতিৰ বিপৰীত অৱস্থাটোৱে হ'ল বিস্মৃতি আমি সংৰক্ষণ আৰু পুনৰস্মৰণৰ মাজৰে অৱস্থা বুলি ক'ব পাৰোঁ সময়ৰ লগে লগে আমাৰ মনৰ পৰা শিকা কথাবোৰ নোহোৱা হৈ আহে যথেষ্ট যত্ন কৰিলেও তাক পুনৰস্মৰণ কৰিব নোৱাৰি তেনে অৱস্থাকেই বিস্মৃতি বুলি কোৱা হয় বিস্মৃতি পুনৰস্মৰণৰ বাবে অতি প্ৰয়োজনীয় অৱস্থা বিস্মৃতিৰ গুৰুত্বপূৰ্ণ কাৰণ ক মস্তিষ্কৰ আঘাত টাইপিং মিষ্টেক আছে মস্তিষ্ক হ'ব মস্তিষ্কৰ আঘাত খ নিচাযুক্ত দ্ৰব্য সেৱন গ চৰ্চাৰ অভাৱ আৰু ঘ অৱসাদ ঘ হৈছে অৱসাদ তোমালোকে পইণ্টত লিখিবা যে মস্তিষ্কৰ আঘাত নিচাযুক্ত দ্ৰব্য সেৱন চৰ্চাৰ অভাৱ আৰু অৱসাদ ঘ অৱসাদ তাৰপিছত আমাৰ স্মৃতিশক্তি মগজুৰ চেৰিব্ৰাম নামৰ অংশটোৰ সৈতে জড়িত যদিহে সেই অংশত
গুৰুতৰ আঘাত হয় তেতিয়া আমাৰ স্মৃতিশক্তি লোপ পাব পাৰে দীৰ্ঘদিন ধৰি নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰে এই দ্ৰব্য সেৱনে ক্ষণস্থায়ী আৰু দীৰ্ঘস্থায়ী হিচাপে আমাৰ স্মৃতিশক্তি লোপ পাব পাৰে উপযুক্ত চৰ্চাৰ অভাৱত আমি লাভ কৰা জ্ঞানৰ অধিক অংশ পাহৰণিৰ গৰ্ভত বিলীন হৈ যায় আমাৰ স্মৃতি শক্তি প্ৰখৰ হ'বলৈ হ'লে তাৰ চৰ্চা কৰা প্ৰয়োজন শাৰীৰিক আৰু মানসিক অৱসাদে স্মৃতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় শিক্ষণ সংৰক্ষণৰ ওপৰত অৱসাদে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰাৰ ফলত বিস্মৃতিয়ে আমাৰ মনত স্থান পায় পৰৱৰ্তী প্ৰশ্ন বিস্মৃতিৰ চাৰিটা ব্যক্তিনিষ্ঠ কাৰণ সম্পৰ্কে আলোচনা কৰা বিস্মৃতিৰ কাৰণৰ লগতে বিস্মৃতিৰ ব্যক্তিনিষ্ঠ কাৰণৰ ওপৰতো প্ৰশ্ন হয় তোমালোকৰ প্ৰশ্নটো 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিছিলে বিস্মৃতিৰ দুটা ব্যক্তিনিষ্ঠ কাৰণ উল্লেখ কৰা তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা চোৱা বিস্মৃতিৰ চাৰিটা ব্যক্তিনিষ্ঠ বা মানসিক কাৰণ মনত ৰাখিবা ব্যক্তিনিষ্ঠ বা মানসিক কাৰণ একে ঠিক আছে ব্যক্তিনিষ্ঠ বা মানসিক কাৰণ প্ৰশ্নটো দুই ধৰণৰ হ'ব পাৰে মনত ৰাখিবা তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিছিলে 2 মাৰ্কছৰ প্ৰশ্ন আহিছিলে যে বিস্মৃতিৰ দুটা ব্যক্তিনিষ্ঠ কাৰণ উল্লেখ কৰা ব্যক্তিনিষ্ঠ বা মানসিক কাৰণ মনত ৰাখিবা উত্তৰ বিস্মৃতিৰ চাৰিটা ব্যক্তিনিষ্ঠ বা মানসিক কাৰণ হ'ল ক যে আগ্ৰহবিহীন শিক্ষণ খ পশ্চাদমুখী প্ৰতিৰোধ গ দমন কাৰ্য আৰু ঘ আৱেগিক আলোড়ন মনত ৰাখিবা এতিয়া হ'ল আমাৰ আলোচনা কৰিবলগীয়া বিষয় যে আগ্ৰহৰ অভাৱ হ'ল বিস্মৃতিৰ এক প্ৰধান কাৰণ যেতিয়া সময়ৰ ব্যৱধান নৰখাকৈ দুটা ভিন্ন বিষয়ৰ শিক্ষণ লাভ কৰিবলৈ যত্ন কৰা হয় এটা টাইপিং মিষ্টেক আছে কৰিবলৈ হ'ব কৰিবলৈ যত্ন কৰা হয় তেতিয়া দ্বিতীয় শিক্ষণে প্ৰথম শিক্ষণৰ স্মৃতি ৰক্ষাৰ এক মানসিক বাধাৰ সৃষ্টি কৰে আৰু ইয়াকেই পশ্চাদমুখী প্ৰতিৰোধ বুলি কোৱা হয় অসম্পূৰ্ণ কামনা বাসনা দুখজনক আৰু তিক্ত অভিজ্ঞতা আদি মনৰ ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনত দমন কৰি ৰাখে আৱেগিক আলোড়ন বা অস্থিৰতাও বিস্মৃতিৰ অন্য এক মানসিক কাৰণ মনত ৰাখিবা এই পইণ্টকেইটা তোমালোকে আলোচনা কৰিব লাগিব যে তোমালোকে আগ্ৰহবিহীন শিক্ষণ পশ্চাদমুখী প্ৰতিৰোধ দমন কাৰ্য আৰু আৱেগিক আলোড়ন এটা টাইপিং মিষ্টেক আছে আলোড়ন হ'ব আৱেগিক আলোড়ন এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে মনোযোগক কিয় এক অনুসন্ধানমূলক প্ৰক্ৰিয়া বুলি বিবেচনা কৰা হয় উত্তৰ মনোযোগৰ সহায়ত মানুহৰ কৌতূহল পূৰণ হয় কাৰণ ই ব্যক্তিক অনুসন্ধান কাৰ্যত সহায় কৰে গভীৰ মনোযোগে কোনো বিষয়ত অনুসন্ধান কৰি তথ্য উদ্ঘাটন কৰাত আমাক সহায় কৰে সেইবাবে মনোযোগক এক অনুসন্ধানমূলক প্ৰক্ৰিয়া বুলি গণ্য কৰা হয় 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিছিলে আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ মনোযোগৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা নিৰ্বাচনী ধৰ্ম গতিশীলতা উদ্দেশ্যধৰ্মী আৰু প্ৰস্তুতি তোমালোকে আলোচনা কৰিব লাগিব যে মনোযোগৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ নিৰ্বাচন ধৰ্মিতা পৰিৱেশত থকা সকলোবোৰ উপাদানৰ মাজৰ পৰা আমি এটা উপাদান নিৰ্বাচন কৰি লওঁ আৰু মনোযোগ দিওঁ মনোযোগ গতিশীল ই এটা বস্তু বা বিষয়ৰ পৰা আন এটালৈ গতি কৰে মনোযোগ গতিশীল ই এটা বস্তু বা বিষয়ৰ পৰা আন এটালৈ গতি কৰে মনোযোগৰ এটা উদ্দেশ্য আছে কোনো বিশেষ উপাদানৰ প্ৰতি মনোযোগ দিওঁতে এটা উদ্দেশ্য জড়িত হৈ থাকে মানসিক প্ৰস্তুতি মনত ৰাখিব মানসিক প্ৰস্তুতি মনোযোগৰ বাবে এটা বা এক প্ৰয়োজনীয় দিশ হৈ পৰিছে মানসিক প্ৰস্তুতি মনোযোগৰ বাবে এক প্ৰয়োজনীয় দিশ প্ৰস্তুতি অবিহনে কোনো অৱস্থাৰ প্ৰতি মনোযোগ দিয়া সম্ভৱ নহয় আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ যে আগ্ৰহ কি আগ্ৰহৰ বৈশিষ্ট্যসমূহ তোমালোকে মনোযোগ আৰু আগ্ৰহ ইয়াৰে বৈশিষ্ট্যৰ ওপৰত বা বিশেষত্বৰ ওপৰত তোমালোকে প্ৰশ্ন পাবা ঠিক আছে তোমালোকে মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন আকৌ কৈ দিছোঁ মনোযোগ আৰু আগ্ৰহৰ বৈশিষ্ট্য বা বিশেষত্বৰ ওপৰত তোমালোকে প্ৰশ্ন পাবা চোৱা উত্তৰ আগ্ৰহ হ'ল কোনো এক বিষয়ৰ লগত গভীৰভাৱে জড়িত হোৱা আৰু মনোযোগ প্ৰদান কৰা আগ্ৰহ মানে হ'ল কোনো এক বিষয়ৰ লগত গভীৰভাৱে জড়িত হোৱা আৰু মনোযোগ প্ৰদান কৰা
আগ্ৰহ মানে হ'ল কোনো এক বিষয়ৰ লগত গভীৰভাৱে জড়িত হোৱা আৰু মনোযোগ প্ৰদান কৰা আগ্ৰহ হ'ল ব্যক্তিৰ সাপেক্ষে ইণ্টাৰেষ্ট শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে 1 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে মনত ৰাখিবা যাৰ অৰ্থ হ'ল উপজা বা থকা যেতিয়াই পৰিৱেশৰ কোনো বস্তু বা বিষয় আমাৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু তাৰ লগত এক মানসিক সম্বন্ধ স্থাপিত হয় তেনে অৱস্থাকে আগ্ৰহ উপজা বুলি কোৱা হয় আগ্ৰহৰ বৈশিষ্ট্যসমূহ হ'ল পইণ্টত লিখিবা 1 যে আগ্ৰহ হ'ল ব্যক্তিৰ অভিজ্ঞতাৰ জ্ঞানমূলক আৰু ভাৱমূলক দিশৰ ৰূপ 2 নম্বৰ যে কিছুমান আগ্ৰহ জন্মগত আৰু কিছুমান আৰ্জিত হয় 3 নম্বৰ আগ্ৰহ আৰু মনোযোগৰ মাজত গভীৰ সম্পৰ্ক আছে 4 নম্বৰ আগ্ৰহৰ পৰিধি ব্যাপক আৰু সংকীৰ্ণ দুই ধৰণৰ হ'ব পাৰে 5 নম্বৰ আগ্ৰহৰ ক্ষেত্ৰত ব্যক্তিগত বৈষম্য উল্লেখনীয় আৰু 6 নম্বৰ আগ্ৰহ স্থিৰ নহয় পৰিৱৰ্তনশীল হয় মনত ৰাখিবা আগ্ৰহ স্থিৰ নহয় পৰিৱৰ্তনশীল আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে মনোযোগ আৰু আগ্ৰহৰ মাজত থকা সম্পৰ্ক ব্যাখ্যা কৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া কমন প্ৰশ্ন মনোযোগ আৰু আগ্ৰহৰ মাজৰ সম্পৰ্ক সম্বন্ধ তোমালোকে পৰীক্ষাত প্ৰশ্ন পাবা উত্তৰ মনোযোগ আৰু আগ্ৰহৰ মাজত থকা সম্পৰ্ক আলোচনা কৰিব দিছে গতিকে একদম কমন প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন চোৱা উত্তৰ মনোযোগ আৰু আগ্ৰহৰ বিষয়ে সুকীয়াকৈ আলোচনা কালত বিভিন্ন প্ৰসংগত ইটোৰ লগত সিটোৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা প্ৰকাশ পাইছে মনক সক্ৰিয় কৰি তোলা মানসিক অৱস্থাক আগ্ৰহ বুলি কোৱা হৈছে আৰু সেই সক্ৰিয় অৱস্থাৰ ব্যৱহাৰিক দিশটোক মনোযোগ বুলি কোৱা হৈছে ইয়াৰ পৰাই দুটাৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ কথা উপলব্ধি হয় প্ৰকৃতাৰ্থত আগ্ৰহক মনোযোগৰ পূৰ্ব চৰ্ত বুলিও ব্যাখ্যা কৰিব পাৰি আগ্ৰহ নাথাকিলে কোনো বিষয়ত মনোযোগ দিয়াটো মনোযোগৰ প্ৰকৃত সত্য নহয় আগ্ৰহ স্বাভাৱিক হ'লে মনোযোগৰ কাল সহজ হয় নহ'লে প্ৰথমে আগ্ৰহ সৃষ্টি কৰি লৈহে মনোযোগত প্ৰবৃত্ত হ'ব পৰা যায় মনোযোগৰ এই সম্বন্ধৰ কথা উল্লেখ কৰিয়েই মেকডুগালে কৈছে মনোযোগৰ এই সম্বন্ধৰ কথা উল্লেখ কৰিয়েই মেকডুগালে কৈছে যে আগ্ৰহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল আগ্ৰহৰ সক্ৰিয় ৰূপ গতিকে আজিৰ আলোচনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰখিনি এইখিনিয়ে আছিলে আৰু তোমালোকৰ কমেণ্ট অনুসৰি মই এডুকেশ্যন ছাবজেক্টটোৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ যিটো মই তোমালোকক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ এডুকেশ্যন মেজৰ এণ্ড মাইনৰ ছাবজেক্টটোৰ প্ৰথমটি ভিডিঅ'ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকে লিখি ল'ব পাৰিবা গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ